অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি সংস্কৃতি। ঢেঁকী শালৰ পৰা কুঁহিয়াৰ শাললৈ, মুগাৰ শিল্পৰ পৰা মুখা শিল্পলৈ, সকলো একেলগে টিফুক নদীৰ পাৰত নপাম সন্মিলিত যুৱ সমাজৰ উদ্যোগত। আহকচোন আমি চাওঁ টিফুক মহোৎসৱত কেনেকৈ কি আছে গ্ৰাম্য সমাজৰ এক প্ৰতিফলিত ছবি। নমস্কাৰ, টিফুক নৈ পাৰত আছোঁ, শিৱসাগৰ জিলাৰ টিফুক নৈ পাৰত আছোঁ। টিফুক মহোৎসৱ, আহকচোন টিফুক মহোৎসৱনো কি ইয়াৰ ভিতৰলৈ যাওঁ। প্ৰথম দেখি আমি গম পাইছোঁ এটা কেনেকুৱা এটা ধুনীয়া সুন্দৰ পৰিৱেশ হ'ব পাৰে। আহকচোন আমি ভিতৰলৈ এবাৰ সোমাই যাওঁ, তাৰ বিষয়ে আমি জানো, তাৰ বিষয়ে টিফুক মহোৎসৱনো কি। আহক। পৰম্পৰা আৰু ঐতিহ্য আমি উপভোগ কৰিম টিফুক মহোৎসৱতে। আমি লাহে লাহে সোমাই যাবলৈ আৰম্ভ কৰিলোঁ মহোৎসৱৰ ভিতৰৰ অংশলৈ। কি যে এক সুন্দৰ পৰিৱেশ। মহোৎসৱস্থলীলৈ যোৱা মূল তোৰণ আমি সোমাই যাম এতিয়া টিফুক মহোৎসৱৰ মাজলৈ। নপাম সন্মিলিত যুৱ সমাজে কিমান ধুনীয়াকৈ পাতিছে, আমি আপোনালোকক গোটেই পৰিৱেশটো দেখাই আছোঁ। আৰু এইখনেই হ'ল ঐতিহাসিক আচলতে নপাম, ক্ষমা কৰিব, টিফুক নদী। টিফুক নদীৰ পাৰতেই টিফুক মহোৎসৱ হৈছে। এই অনুষ্ঠানটোৰ যিটো অনুষ্ঠানৰ দ্বাৰা আচলতে হৈছে, উদযাপিত হৈছে, সেই অনুষ্ঠানৰ সম্পাদক মহোদয় আছে আমাৰ লগত। আমি আপোনাৰ নাম পৰিচয়টো আমিতো জানোৱেই, আমাৰ দৰ্শকসকলেও জানি আপোনাৰ ভালকৈ আপোনাৰ বিষয়ে অকণমান জানে। আৰু গোটেই অনুষ্ঠানটো কেনেকৈ ধৰণে হৈছে, ৰাইজক কি অকণমান যদি কৈ যায় আৰু ইয়াৰ তাৎপৰ্যটোৰ বিষয়ে। হয়, নমস্কাৰ, মই প্ৰাঞ্জল কুমাৰ নাথ, নপাম সন্মিলিত যুৱ সমাজৰ সম্পাদক আৰু নপাম সন্মিলিত যুৱ সমাজৰ উদ্যোগতেই ৬ষ্ঠ সংখ্যাক শিল্পী দিৱস আৰু টিফুক মহোৎসৱ আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছিলোঁ। টিফুক পৰীয়া, তেওঁলোকে কৈছে টিফুক পৰীয়া। আচলতে খুব মই আৰু এটা কথা আপোনালোকক সুধিব, আমি ওপৰলৈ গৈ থাকিম, ওপৰতো খুব এটা ধুনীয়া এটা পৰিৱেশ আছে, যাব পাৰিম নিশ্চয় ওপৰত। মই যদি এটা ইমান ধুনীয়াকৈ এটা যেতিয়া অনুষ্ঠান হয়, মানে সেই অনুষ্ঠানবিলাকত এটা অনুষ্ঠান হৈ উঠিবৰ বাবে ধৰি লওক আমাৰ সকলো ৰাইজৰ সহায় সহযোগ লাগিব। সেই সহায় সহযোগিতাৰ আচলতে সহায় সহযোগিতাৰ ফলতহে আচলতে এই অনুষ্ঠানটো হৈ উঠিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিন্তু বহু দূৰত। হয়, আচলতে আমাৰ এতিয়া আমাৰ বহু নগৰমুখী হৈছোঁ, নগৰতহে আচলতে অনুষ্ঠান কৰাটো বিচাৰোঁ। কিন্তু মই দৰ্শকসকলক কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহু ভিতৰত। আচলতে এতিয়া যিবিলাক আমি পকা ৰাস্তাই গৈ থাকোঁ, এডোখৰ অংশটো পকাও নহয় ৰাস্তাটো, হয়তো বাৰিষাটো কদৰ্যময় এটা বোকাময় পথে হয় চাগে। তাৰ মাজতো কিন্তু টিফুক মহোৎসৱ, টিফুক পৰীয়াৰ যি উৎসাহ উদ্দীপনাৰ ফলতে এইটো হৈ উঠিছে। আচলতে টিফুক মহোৎসৱৰ মূল উদ্দেশ্য বা মূল কি কাৰণে আচলতে টিফুক মহোৎসৱ আপোনালোকে কৰিছে বুলি ভাবে? আমি টিফুক মহোৎসৱ পোনপ্ৰথমবাৰৰ বাবে যিহেতু উদযাপন কৰিছোঁ, আমাৰ তেনেকুৱা বিশেষ একো উদ্দেশ্য নাছিল। তথাপিতো আমি এই টিফুক নদীখন নগা পাহাৰৰ পৰা বৈ আহিছে আৰু নগা পাহাৰৰ পৰা আমাৰ এই অঞ্চলৰ মাজেদিয়ে বৈ গৈ পেলাই শিঙৰাজানত মিলিত হৈছে। যিহেতু আমি গ্ৰাম্য কৃষিজীৱী লোক, আমাৰ চহা জীৱনৰ কৃষিৰ লগত জড়িত বিভিন্ন আমাৰ সংস্কৃতি আছে, আমাৰ বিভিন্ন ধৰণৰ সভ্যতা আছে। এই সকলোখিনি সংস্কৃতি আৰু সভ্যতাৰ আমি আমাৰ যিবিলাক গাঁৱলীয়া সভ্যতা আৰু সংস্কৃতিৰ পূৰ্ণ বিকাশ বা পূৰ্ণ প্ৰতিফলন ঘটাব পৰা, আৰু আমি সমগ্ৰ অসমবাসীক এই মহোৎসৱৰ যোগেদি যে আমি নদীপৰীয়া লোকসকলৰ মৰম আকলোৱা মানসিকতা, নদীপৰীয়া লোকসকলৰ কৰ্ম নিদৰ্শনৰ কথা ক'বলৈ যাওঁতে এই আপোনালোকে যিখন ৰংগমঞ্চ প্ৰত্যক্ষ কৰিছে, এইখন সম্পূৰ্ণ নৰা আৰু বাঁহেৰে নিৰ্মিত। সমীক্ষা মতে অসমৰ হয়তো সেইখনেই প্ৰথম ৰংগমঞ্চ যিখন নৰা আৰু বাঁহেৰে নিৰ্মিত হৈছে, য'ত আপোনাৰ বজাৰৰ সামগ্ৰী এতিয়ালৈকে আমি ব্যৱহাৰ কৰা নাই। আৰু আমাৰ এই অনুষ্ঠানটো আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ, এটা সফলতম পৰ্যায়ত আজি উপনীত হৈছে। ইয়াৰ মুখ্য কাৰণ হ'ল যিসকল যুৱক, আমাৰ এই স্থানীয় যিসকল টিফুকপৰীয়া যুৱক এই অনুষ্ঠানটোৰ লগত দিন ৰাত একাকাৰ কৰি তেওঁলোকে নিজৰ মানে কায়িক মানসিক সম্পূৰ্ণ পৰিশ্ৰমেৰে এই অনুষ্ঠানটো আজি এই পৰ্যায়ত উপনীত কৰালে, তেওঁলোকেই আমাৰ এই অনুষ্ঠানৰ কৃতকাৰ্যতাৰ মূল মন্ত্ৰ আৰু সম্পূৰ্ণ কৃতকাৰ্যতাৰ দাবী তেওঁলোকেই কৰিব পাৰে। হয়, কৈছে আচলতে গোটেই ৰাইজৰ
সহযোগিতাৰে হৈ দিছে। আমিও আশা কৰিছোঁ টিফুক নদী আচলতে কেৱল এওঁলোকৰ বাবে, এই টিফুক অঞ্চলৰ বাবে আচলতে টিফুক নদী নহয়, টিফুক হ'ল জীৱন আৰু আয়ুস ৰেখা, আপোনালোকৰ এই অঞ্চলৰ আয়ুস ৰেখা। আৰু টিফুক নদী আচলতে সকলোৱে দিছে, জীৱন জীৱিকা সকলো দিয়াৰ ফলত টিফুকক আচলতে আমি টিফুকক দিব পৰাকৈ কোনো একো বস্তু নাই, তথাপিও চেষ্টা কৰিছে টিফুককো বিশ্ব দৰবাৰত বা আচলতে দেশতে হওক বা বিশ্ব পৰ্যায়ত টিফুককো যে এখন টিফুক নদী আছে, টিফুক পৰিয়াল ৰাইজৰ যে মৰম স্নেহ, টিফুক পৰিয়াল ৰাইজৰ একতা, সেই একতা কিন্তু যথেষ্ট। আমি দেখিছোঁ কিমান ধুনীয়াকৈ আচলতে মঞ্চখন বনাইছে, আচলতে সৃষ্টি আছে। আমি যে কওঁ যে বোকাত পদুম ফুল, আৰু এইবিলাকো হয়তো বোকাত পদুম ফুলৰ এক নিদৰ্শন। আমি গেট আহি দেখিছোঁ, নদীৰ পাৰত ইমান ধুনীয়াকৈ তেওঁলোকে ধুনীয়াকৈ ডিজাইন কৰিছে, এইপিনে মেলা আছে, কিমান ধুনীয়াকৈ আচলতে ভাবিব নোৱাৰা। আচলতে গাঁৱতে সকলো প্ৰতিভাৰ আচলতে অংকুৰিত হৈছে, নতুন নতুন প্ৰতিভাও চাগে ইয়াতে অংকুৰিত হৈছে। হয় হয়, মানে এতিয়া আমি আপুনি দেখিছেই গোটেই পৰিৱেশটো, চৌপাশৰ পৰিৱেশটো ইয়াৰ পৰা মন কৰিলে দেখিব, এই যিখিনি ইয়াত মানে হৈছে, গোটেই ব্যৱস্থা যিখিনি কৰা হৈছে, এইখিনি আমি কোনো বেলেগৰ পৰা আৰ্টিষ্ট মাতি আনি বা কোনো কলা কৌশলী মাতি আনি কৰা নাই। আমাৰ যিসকল টিফুকপৰীয়া যুৱক, তেওঁলোকে মই প্ৰথমতেই কৈ গৈছোঁ, দিন ৰাত একাকাৰ কৰি নিজৰ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত জড়িত যদিও সকলোবিলাক তেওঁলোকে কাটি কৰি ইয়াত সময় দি আজি এই সফলতম যি পৰ্যায়ত মানে উপনীত কৰোৱালেহি, এই সফলতম পৰ্যায়ৰ অংশীদাৰৰ যদি দাবী কৰিব পাৰে, তেতিয়া টিফুকপৰীয়া আমাৰ যিসকল যুৱক ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকে দাবী কৰিব পাৰিব। আমিও কলাভূঞা যাত্ৰা পেজৰ চেনেলৰ পৰা আমি ধন্যবাদ জনাইছোঁ। টিফুক পৰিয়াল এই ৰাইজৰ যি একতা আৰু বান্ধোন সদায় অটুট থাকক। টিফুক নদী বৈ থকাৰ সমানকৈ এই অঞ্চলৰ যুৱক যুৱতীৰ মাজৰ একতাৰ লগতে আৰু প্ৰতিভাবিলাক ওলাই অহাৰ বাবে টিফুক মহোৎসৱ সকলোৰে মাজত চিৰযুগমীয়া হৈ ৰওক, তাৰ আশা কৰিছোঁ। ইয়াৰ পাছতেই আমি লাহে লাহে সোমাই গ'লোঁ বালিচাপৰি প্ৰদৰ্শনীলৈ। ঢেঁকীশালৰ পৰা কুঁহিয়াশাললৈ, মুগা শিল্পৰ পৰা মুখা শিল্পলৈ, কৃষি সঁজুলিৰ পৰা মাছৰ ধৰা সঁজুলিলৈ, কি নাই এই প্ৰদৰ্শনীত।